ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিম। তোমালোকৰ নতুন গণিতৰ তৃতীয় নম্বৰ পাঠটো হৈছে বিয়োগ। আজি আমি বিয়োগ কেনেকৈ কৰে সেই বিষয়ে শিকিম। ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ পাঠ যোগ পঢ়োঁতে গম পাইছিলোঁ যে যোগ মানে হৈছে লগ লগোৱা। যোগ কৰিলে সদায় বাঢ়ি যায়। ঠিক তেনেদৰে বিয়োগ মানে হৈছে কমি যোৱা নাইবা আঁতৰি যোৱা। বিয়োগ কৰিলে সদায় কমি যায়। ছাত্ৰ-ছাত্ৰীসকল বিয়োগফল উলিয়াবলৈ হ'লে বিয়োগৰ নেওতাখন মনত ৰখাটো অতি দৰকাৰী। গতিকে তোমালোকে বিয়োগ নেওতাখন মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া আহাচোন অনুশীলনীৰ প্ৰশ্নসমূহৰ জৰিয়তে বিয়োগফল কেনেকৈ কৰে সেই বিষয়ে শিকোঁ। এতিয়া প্ৰথমতে আমি 2 নম্বৰৰ প্ৰশ্নখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। কটো দিছে 38ৰ পৰা 6 বিয়োগ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল আমি যোগ কৰোঁতে যেনেকৈ এককৰ ঘৰৰ পৰা আৰম্ভ কৰিছিলোঁ ঠিক একেদৰে আমি বিয়োগ কৰোঁতেও প্ৰথমতে এককৰ ঘৰৰ পৰা আৰম্ভ কৰিম। যিহেতু এতিয়া আমাক বিয়োগ কৰিব দিছে গতিকে আমি বিয়োগৰ নেওতাৰ সহায়ত জানো যে 8ৰ পৰা 6 গ'লে হ'ল 2। আমি এতিয়া 2টো এককৰ ঘৰ তলে তলে পাতিলোঁ। এতিয়া আমাৰ ইয়াত অকল 3 আছে আৰু পিছৰ সংখ্যাটোৰ দশকৰ ঘৰত নাই কোনো অংক, গতিকে আমি 3টো তললৈ নমাই আনিলোঁ। গতিকে আমাৰ বিয়োগফলটো হৈছে 32। এতিয়া আহাচোন আমি পিছৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। খটো দিছে 47ৰ পৰা 8 বিয়োগ কৰিব লাগে। এতিয়া প্ৰথমতে আমি কি কৰিম, এককৰ ঘৰৰ অংকখিনি বিয়োগফল উলিয়াম। এতিয়া তোমালোকে চোৱা ইয়াত এককৰ ঘৰত 7 আছে আৰু তলটোত 8 দিছে, অৰ্থাৎ আমি 7ৰ পৰা 8 বিয়োগ কৰিব লাগিব। কিন্তু এইটো সম্ভৱ নহয় কাৰণ 7টো হৈছে সৰু আৰু 8টো হৈছে ডাঙৰ। গতিকে আমি সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰোঁ। গতিকে আমি 7টোক প্ৰথমতে ডাঙৰ কৰি ল'ব লাগিব। এতিয়া ডাঙৰ কেনেকৈ কৰিম, আমি দশকৰ ঘৰৰ পৰা 1 এটা ধাৰ কৰিম, অৰ্থাৎ দশকৰ ঘৰত আছে 4, আমি 1 এটা যদি ইয়ালৈ আনো তেতিয়া হ'ব এইটো কিমান 17 হ'ব। মই তোমালোকৰ সুবিধাৰ বাবে ইয়াত 1 এটা সৰুকৈ পাতি দিছোঁ। এতিয়া আমি 17ৰ পৰা 8 বিয়োগ কৰিম কাৰণ এতিয়া 8তকৈ 17টো ডাঙৰ। 17ৰ পৰা 8 বিয়োগ কৰিলে আমি কিমান পাম, 9। এতিয়া আমি যিহেতু 7টোক আমি 8তকৈ ডাঙৰ কৰি ল'বৰ কাৰণে 1 এটা ধাৰেই লৈছিলোঁ, গতিকে ইয়াত দশকৰ স্থানত প্ৰথমতে 4 আছিলে, কিন্তু 1 এটা ধাৰ কৰি লোৱাৰ কাৰণে ইয়াত কিমান থাকিব, 4ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব, ইয়াত 3। ইয়াত যিহেতু একো বিয়োগ কৰিব লগা অংক নাই গতিকে আমি 3টো তললৈ নমাই আনিলোঁ, অৰ্থাৎ আমাৰ বিয়োগফলটো হ'ব 39। এতিয়া আহাচোন আমি গটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আমাক এতিয়া দিছে 86ৰ পৰা 9 বিয়োগ কৰিব লাগে। এতিয়া এককৰ স্থানত ইয়াত আছে 6 আৰু পিছৰটোত আছে 9, কিন্তু আমি এতিয়া 6ৰ পৰা 9 বিয়োগ কৰিব পাৰিম জানো, নোৱাৰোঁ, কাৰণ 9টো হৈছে 6টোতকৈ ডাঙৰ, অৰ্থাৎ 6টো সৰু হৈ আছে। গতিকে আমি যদি 6টোক ডাঙৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব, আমি দশকৰ ঘৰৰ পৰা 1 এটা ইয়ালৈ ধাৰ কৰিব লাগিব। দশকৰ ঘৰত আছে 8, এতিয়া 8ৰ পৰা আমি 1 এটা যদি ধাৰ কৰোঁ তেতিয়াহ'লে ইয়াত কিমান হ'ব, 16। এতিয়া 9টোতকৈ 16টো ডাঙৰ, গতিকে 16ৰ পৰা এতিয়া 9টো আমি বিয়োগ কৰিব পাৰিম। আমি জানো যে 16ৰ পৰা 9 গ'লে কিমান থাকিব, 7। এতিয়া ইয়াত প্ৰথমতে 8 আছিলে, কিন্তু আমি কি কৰিলোঁ, 1 এটা ইয়ালৈ ধাৰ কৰি ল'লোঁ, গতিকে 1 এটা ইয়াত কমি গ'ল। কমি যোৱা মানে কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। এতিয়া 1 এটা যিহেতু ইয়াক দি দিলোঁ আমি, গতিকে ইয়াত কিমান থাকিলে, 8 বিয়োগ 1, ইয়াত থাকিলে কিমান, 7। ইয়াত যিহেতু একো বিয়োগ কৰিবলগীয়া অংক নাই গতিকে আমি 7টো তললৈ নমাই আনিলোঁ। গতিকে আমাৰ বিয়োগফলটো কিমান, 77। এতিয়া আহাচোন পিছৰ প্ৰশ্নটো কি দিছেনো চাওঁ। আমাক ঘৰত দিছে 45ৰ পৰা 29 বিয়োগ কৰিবলৈ। এতিয়া ইয়াত এককৰ ঘৰত আছে প্ৰথম সংখ্যাটো 5 আৰু দ্বিতীয় সংখ্যাটো এককৰ ঘৰত আছে 9। এতিয়া 5টো হৈছে 9টোতকৈ সৰু, যিহেতু সৰুৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰি গতিকে আমি কি কৰিব লাগিব, প্ৰথমতে আমি 5টোক ডাঙৰ কৰি ল'ব লাগিব।
গতিকে কি কৰিম এতিয়া আমি দহকৰ ঘৰৰ পৰা 1 এটা ইয়ালে ধাৰ কৰিম 1 এটা আহা লাগেলৈকে এটা কিমান হ'ল এটো 15 মই তোমালোকৰ সুবিধাৰ কাৰণে হেতু তলত সৰুকে 1 এটা পাতি দিছো তোমালোকে যেতিয়া পৰীক্ষাত প্ৰশ্নবোৰ সমাধান কৰিবা তেতিয়া তোমালোকে 1টো নাপাতিবা এতিয়া 15 ৰ পৰা 9 গলে কিমান হয় 6 গতিকে আমি 6টো এককৰ ঘৰত পাতিম আমি 4 ৰ পৰা 1 এটা ইয়ালে ধাৰ কৰিছিলো প্ৰথমতে 4 আছিল কিন্তু ইয়াত এটা 4 থাকিল জানো নাই কাৰণ আমি ইয়াৰ পৰা ইয়ালে 1 ধাৰ কৰিছিলো গতিকে ইয়াত 1 এটা কমি গল 4 ৰ পৰা 1 কমি গলে কিমান থাকে 3 গতিকে 3 ৰ পৰা এতিয়া আমি কি বিয়োগ কৰিব লাগিব 2 3 ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ কিমান থাকে 1 গতিকে বিয়োগফলটো আমি কিমান পালো 16 এতিয়া আহাচোন আমি উঙটো সমাধান কৰাৰ চেষ্টা কৰো উঙত দিছে 350 ৰ পৰা 60 বিয়োগ কৰিব লাগে ইয়াত এককৰ ঘৰত কি আছে ইয়াতো 0 আছে 350 টো 0 আছে আৰু 60 টো 0 আছে যেহেতু 0 ৰ পৰা 0 গলে 0 থাকে গতিকে আমি ইয়াত 0 পাতিলো এতিয়া তোমালোকে মন কৰা আমি তাৰ এককৰ ঘৰৰ অংকখিনি বিয়োগফল লিয়াই হ'ল গতিকে আমি কিহত যাম দহকৰ ঘৰত দহকৰ ঘৰত 350 আছে 5 আৰু 60 আছে 6 যেহেতু 5 ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰি গতিকে আমি কি কৰিম 3 ৰ পৰা ইয়ালে 1 এটা ধাৰ কৰিম 3 ৰ পৰা ইয়ালে 1 এটা ধাৰ কৰিলে কিমান হ'ব ইয়াত 15 এতিয়া আমি 15 ৰ পৰা 6টো বিয়োগ কৰিব পাৰিম এতিয়া 15 ৰ পৰা 6 গলে কিমান থাকিব 9 ইয়াত আগতে 3 আছিল অৰ্থাৎ শতকৰ ঘৰত 3 আছিল কিন্তু আমি 1 এটা ইয়াক ধাৰে দি দিলো গতিকে ইয়াত কমি গলে কিমান হ'ব আমি যেহেতু 1 ধাৰলে দিলো গতিকে ইয়াত 1 এটা কমিছে গতিকে 3 ৰ পৰা 1 বিয়োগ কৰিব লাগিব 3 ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকে 2 যেহেতু ইয়াত শতকৰ ঘৰত কোনো অংক নাই গতিকে আমি 2টো তললে নমাই আনিম এতিয়া আমি বিয়োগফল কিমান পালো 290 এতিয়া আহাচোন আমি প্ৰথম ছটো সমাধান কৰাৰ চেষ্টা কৰো ইয়াত দিছে 247 ৰ পৰা 68 বিয়োগ কৰিব লাগে এতিয়া ইয়াত এককৰ ঘৰত আছে 7 আৰু 68 ৰ এককৰ ঘৰত আছে 8 যেহেতু 7 ৰ পৰা 8 বিয়োগ না যায় কাৰণ 7 টো হৈছে 8 তকৈ সৰু গতিকে আমি ইয়াৰ পৰা 1 এটা ইয়ালে ধাৰে লম আমি যদি 4 ৰ পৰা 1 এটা ধাৰলে লওঁ গতিকে ইয়াত কিমান হ'ব 17 এতিয়া আমি 17 ৰ পৰা 8টো বিয়োগ কৰিব পাৰিম 17 ৰ পৰা 8 গলে থাকিব 9 গতিকে আমি ইয়াত 9 পাতিলো ইয়াত প্ৰথমতে 4 আছিল কিন্তু যেহেতু 1 এটা ইয়াক দি দিলো গতিকে আমি 4 ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাও 3 গতিকে আমাৰ ইয়াত কিমান থাকিলে 3 থাকিলে এতিয়া আমি 3 ৰ পৰা 6 বিয়োগ কৰিব লাগে কিন্তু 3 ৰ পৰা 6 বিয়োগ না যায় কাৰণ 3টো হৈছে সৰু আৰু 6টো হৈছে ডাঙৰ গতিকে আমি প্ৰথমতে 6তকৈ 3টো ডাঙৰ কৰি ল'ব লাগিব এটা ডাঙৰ কৰি লবলৈ আমি কি কৰিম যে ইয়াত শতকৰ ঘৰত আছে 2 আমি 2 ৰ পৰা 1 এটা আকৌ ইয়াক ধাৰে দিম 1 এটা ধাৰে দিলে ইয়াত কিমান হ'ব এটো 13 এতিয়া আমি 13 ৰ পৰা কিমান কৰিব পাৰিম 6টো বিয়োগ কৰিব পাৰিম 13 ৰ পৰা 6 বিয়োগ গলে কিমান থাকে 7 এতিয়া শতকৰ স্থানত আগতে 2 আছিল কিন্তু আমি যেহেতু ইয়াক 1 এটা ধাৰলে দিলো গতিকে 2 ৰ পৰা 1 বিয়োগ গলে কিমান থাকে 1 ইয়াত যেহেতু শতকৰ স্থানত কোনো অংক নাই গতিকে আমি 1টো তললে নমাই আনিলো গতিকে আমি বিয়োগফলটো কিমান পালো 179 এতিয়া হাসুন আমি দ্বিতীয় ছটো সমাধান কৰাৰ চেষ্টা কৰো ইয়াত দিছে 479 পৰা 50 বিয়োগ কৰিব লাগে এতিয়া ইয়াত এককৰ ঘৰত আছে 9 ইয়াত আছে 0 গতিকে 9 ৰ পৰা 0 গলে 9 থাকিব গতিকে আমি 9টো ইয়াত পাতি ললো ইয়াত দহকৰ ঘৰত আছে 7 ইয়াত দহকৰ ঘৰত আছে 5 যেহেতু 7টো 5তকৈ ডাঙৰ গতিকে আমি 7 ৰ পৰা 5টো বিয়োগ কৰিব পাৰো গতিকে 7 ৰ পৰা 5 গলে কিমান থাকে 2 শতকৰ স্থানত ইয়াত আছে 4 আৰু ইয়াত শতকৰ স্থানত কোনো অংক নাই গতিকে আমি 4টো তললে নমাই আনিলো আৰু আমাৰ বিয়োগফলটো এটা কিমান পালো 429 ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এতিয়া নিশ্চয় বিয়োগ কেনেকৈ কৰে সেইটো শিকিব পাৰিলা আমি পৰৱৰ্তী ভিডিঅত অনুশীলনী 3 ৰ নেক্সট কুৱেশ্যনখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো